এইটো ভাঙিবলৈ নাই, এবাৰ ল'লে লাইফ টাইম থ'ব। দেখিছেনে কিমান জোৰ মাৰিলে একো নহয়। এয়া দেখা দে অঁ দেখিছেনে এনেকৈ মাৰিলেও গছকিলেও একো নহয় এইবিলাক নাইলন। এই হাঁহকেইটা 900 পৰিব। এতিয়া ছাতি ল'ম বুলি ক'লে আহিব পাৰিব, হ'লচেলত ল'ব পাৰিব। এইটো যোৰহাটৰ অভাৰব্ৰিজ দেখিছেনে? যোৰহাটখন পৰিৱৰ্তন হৈ গ'ল। ট্ৰেন্সফৰ্মাৰ ইয়াৰ এড্ৰেছটো হৈছে অপজিট বৰোদা বেংকৰ অপজিটত এইখন দোকান আছে, টাং ফেক্টৰী বুলি। এই টাব আছে, ইয়াত সকলোবোৰ সামগ্ৰী পাব হ'লচেলত। মপাৰ আছে, সকলোবোৰ হ'লচেল পাব এইবিলাক। নমস্কাৰ, মই প্ৰতিবৰাং ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই এখন কাপোৰৰ দোকানত। ইয়াত হ'লচেলত দিয়ে। ইয়াত কিমান দামত আছে সকলোবোৰ দেখুৱাওঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কাছ, এতিয়া বস্তু সোমাই থ'ব পাৰিব। ঢাকন লগাই থ'ব পাৰিব এনেকুৱা। এইয়া গছজোপা দেখিছেনে কি সুন্দৰকৈ একদম ৰিয়েল লাগি আছে। দাদা গছজোপা কিমান হ'ব? 400 টকা। 400 টকাত পাব। এইফালে এটা আছে ধুনীয়া গছ, ফুলৰ টাব এইবিলাক পাব। এইটো ওম লিখা আছে, ভগৱানৰ চিহ্ন। এইটো দেখিছে কি সুন্দৰকৈ সৰস্বতী মা, লক্ষ্মী মা সেইবোৰে। এইবিলাক গোটেই টাবেই টাব। কি সুন্দৰ সজাই থৈছে। এইবিলাক মপাৰ পাব, হ'লচেলত পাব এইবিলাক। এই সৰু বাল্টি, সৰু টুল এইবিলাক চব হ'লচেলত পাব। একদম এই সৰুটো এইটো আপোনাৰ পাই যাব 15-20 টকাত চব পাই যাব। 15 টকা 20 টকাৰ পৰা আছে। এইটো টাব দেখিছেনে? খুব সুন্দৰ টাব। এইবিলাক টাব কেতিয়াও নাভাঙে, নাইলনৰ হয়। এটা খুব ধুনীয়া এনেকুৱা চাবোন কেছো আছে, এইটো হ'লচেলত পাব। কেইপিচ থাকে ইয়াত? এইবোৰ আপোনাৰ আছে 12 পিচ। 12 পিচ 110 টকা। এই টাববিলাকৰ দামবিলাক? এইবোৰ আপোনাৰ 150 টকাৰ পৰা ষ্টাৰ্টিং আছে, 100 টকা 150 টকা ষ্টাৰ্টিং পাই যাব। হয়, এইবোৰ চব চাইনা ইম্পৰ্টেড, চাইনাৰ বস্তু এইকেইটা। খুব সুন্দৰ। আৰু এই টাবটো? এইবোৰ আপোনাৰ আছে ডাঙৰ চাইজ আছে 400 500। এইটো কি বুলি কয় এইটো? এইবোৰ চীনা মাটি বুলি কয়। চীনা মাটি। অঁ, চেৰামিক। ভিডিঅ'টো কেনেকুৱা লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।